পে 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 খ্যাত কৰিশ্মা নাথৰ গামোচা বিতৰ্কক লৈ নাজিৰা নামটিত অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া। এই ফটোৱাজনী কৰিশ্মা নাথ আমি অসমীয়া যুৱ মঞ্চৰ পোনপ্ৰথমতে তাইক ধিক্কাৰ জনাইছোঁ। কি যুক্তিত তাই আমাৰ অসমীয়া গৌৰৱ, আমাৰ অসমীয়া স্বাভিমান, আমাৰ অসমৰ মৰমৰ গামোচাখনিক তাই ভৰিয়াই লঠিয়ালে। অসমৰ স্বাভিমান গামোচাক অপমান কৰিশ্মা নাথৰ। প্ৰসংগ গামোচা বিতৰ্ক। গামোচা বিতৰ্কৰে লগ নেৰিছে অসমীয়া সমাজ ব্যৱস্থাক। পুনৰ চৰ্চাত পে 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 খ্যাত কৰিশ্মা নাথ। নাজিৰাৰ নামটিত অসমীয়া যুৱ মঞ্চৰ নেতাৰ প্ৰতিক্ৰিয়া। নাম পৰিৱেশনৰ মাজত ভৰিৰে আঁতৰাই অসমৰ স্বাভিমান গামোচাক অপমান। মাজুলীৰ সোণাৰীয়াটিত সদৌ অসম নাথ যোগী যুৱ পৰিষদৰ দ্বিবাৰ্ষিক মাজুলী অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত নাম পৰিৱেশন শিল্পী কৰিশ্মা নাথৰ। আৰু ইতিমধ্যে নামটিত অসমৰ স্বাভিমান গামোচাক অপমান কৰা কৰিশ্মা নাথৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, যমুনা 365। এই ফটোৱাজনী কৰিশ্মা নাথ আমি অসমীয়া যুৱ মঞ্চৰ পোনপ্ৰথমতে তাইক ধিক্কাৰ জনাইছোঁ। কি যুক্তিত তাই আমাৰ অসমীয়া গৌৰৱ, আমাৰ অসমীয়া স্বাভিমান, আমাৰ অসমৰ মৰমৰ গামোচাখনিক তাই ভৰিয়াই লঠিয়ালে। গতিকে আমি চৰকাৰৰ কথা আমি অসমৰ ৰাইজক কৈছোঁ যে ইয়াৰ এতিয়া প্ৰত্যুত্তৰ দিয়ক। আৰু আমি আজি দুখ পাইছোঁ যে সংবাদ মাধ্যম আৰু আমাৰ অসমৰ জনগণে তাইক আজি ইমান তাইক আজি মূৰত তুলি ল'লে, সেইকাৰণে আজি তাই আমাৰ অসমৰ স্বাভিমান, আমাৰ অসমৰ গৌৰৱ এই গামোচাখনিক তাই ভৰিয়ে লঠিয়াবলৈ সাহস পালে। গতিকে আমাৰ অসম চৰকাৰৰ তথা আমি প্ৰশাসনক আৰু অসমৰ জনগণক আমি আহ্বান জনাইছোঁ যে এই কৰিশ্মা নাথক প্ৰত্যুত্তৰ দিয়ক। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চই হওক, আমি অসমীয়া মহিলা মঞ্চই হওক, তাই য'তে পাম ত'তে কাৰ্টুনে চৈ দিম কিন্তু। আৰু ইয়াৰ বাবে জগৰীয়া কিন্তু আমি নহ'ম, ইয়াৰ বাবে জগৰীয়া হ'ব প্ৰশাসন। কাৰণ আমাৰ গাৰ হিয়ৰি উঠিছে যে আমাৰ অসমীয়া গামোচাখনক তাই তেনেকৈ ভৰিয়াই লঠিয়ালে। যি অসমৰ জনগণে, যি আমি অসমীয়া ৰাইজে তাইক আমি ইমান মৰম চেনেহ কৰি আদৰ কৰি তাইক আজি তুলি লৈ গৈছিলোঁ, তাই কি কৰিলে? শেষ কৰি দিলে আজি। গতিকে অতি শীঘ্ৰে তাইৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি অসমৰ জনগণ তথা আমি প্ৰশাসনক আমি আহ্বান জনাইছোঁ। আৰু অন্যথা আমি মই কিন্তু বাৰে বাৰে কৈছোঁ কি তাইক কিন্তু য'তে পাম কাঠদলীয়া ছাৰ সোধাম।